কি প্ৰমাণ আছে আলোচনা হৈছে স্যার এই আপোনালোকে আপোনালোকে নুবুজে মাথুৰ হল মানে ইণ্টাৰলকেটৰ NSN লগত আলফা লগত NDB লগত আদিবাসী বা অসমৰ নৰ্থ ইষ্টত যিমান ইনচাৰ্জেঞ্চি গ্ৰুপ আছে চিজফায়াৰ সকল আছে ইহঁতৰ লগত মাথুৰ ডাঙৰীয়াই ৰিটায়াৰ্ড IAS মাথুৰ ডাঙৰীয়াই এইটো আলোচনা কৰে সেইটো এজন অফিচাৰহে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তাক ডিপুট কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কোৱা নাই বা গভৰ্ণমেণ্ট অফ আসামে কোৱা নাই যে বড়োসকলৰ UTC দিয়া হ'ব বুলি এইটো ক'ত পৰা পাইছে আমি নাজানাকে ষ্টেট গভৰ্ণমেণ্ট নাজানাকে ভাৰত চৰকাৰ নাজানাকে কোনে কৈছে UTC দিছে বুলি এইটোতো মিডিয়াহে দি আছে যোৱাকালি মই 8:30 না 9 বজাত দেখিছোঁ অসমৰ মিডিয়াই আৰামত দি আছে UTC বড়োসকলক এনেকুৱা ফালেতো আমাৰ কাৰণে ভাল যদি মিডিয়াই দিব পাৰে বা কোনোবা মাথুৰ ডাঙৰীয়াই যদি দিব পাৰে দিয়ক আমাৰ আপত্তি নাই তাৰ ক্ষমতা আছে এনেকুৱা দিবলৈ এই মন্ত্ৰী প্ৰস্তাৱ নহয় এইটো আলোচনা কোনে কৈছে যে মাথুৰে এইটো প্ৰস্তাৱ দিছে বুলি দে ডকুমেণ্ট দিয়ক মোক মাথুৰে এনেকুৱা প্ৰস্তাৱ দিছে বুলি এইটো দিয়ক না মোক অনাবৰণ নহয় এনেকুৱা আপুনি বেংগলী না অসমীয়া না ৰাজবংশী মই নাজানো এনেকুৱা জইণ্ট একশ্যন কমিটি জেব্ৰা এইটো হ'ল জেব্ৰা বুলি কয় আমি জেব্ৰা হ'ল জইণ্ট একশ্যন কমিটিৰ চেয়াৰমেন না প্ৰেচিডেণ্ট ইয়াত আছে ৰাজবংশীসকলৰো হয়তো কোনোবা 2জন থাকিব পাৰে হয়তো বেংগলীসকলৰো কোনোবা 2জন থাকিব পাৰে ৰাভাসকলৰো কোনোবা 2জন থাকিব পাৰে অসমীয়াসকলৰো কোনোবা 2জন থাকিব পাৰে বা গোৰ্খাসকলৰো কোনোবা 2জন থাকিব পাৰে আপুনিও নাজানিব কোন অসমীয়া গৈছে তাতে জেব্ৰাহে জানে আপুনি নাজানিব পাৰিব বেংগলী হ'লেও কোন বেংগলী বা গ'ল তাতে কাকবা লৈ গ'ল জেব্ৰাহে জানিব তো এইবিলাকতো জাষ্ট হয়তো ক'ব পাৰে আলোচনাত আমাৰ আপত্তি নাই বুলি তো অনাবৰো বহুত সংগঠন আছে কোচ ৰাজবংশী গোৰ্খা সন্মিলন বেংগলী ফেডাৰেশ্যন ASU AJOSP ইহঁতক সুধিলে হ'ল না ইহঁতে NOC দিছে নাকি